আজিৰ ফাৰ্ষ্ট কুৱেশ্যন ঠিক আছে আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল ইন এনচিয়েণ্ট টাইমছ আছাম ইজ অলছ' ন'ন বাই দ্য নেম অফ প্ৰাচীন কালত অসমক কি নামেৰে জনা যায় কলিয়াবৰ গুৱাহাটী প্ৰাগজ্যোতিষপুৰ আৰু চৰাইদেউ কি নামেৰে জনা যায় প্ৰাগজ্যোতিষপুৰ নামেৰে জনা যায় নেক্সট কুৱেশ্যন 2 number question in which hill top the Kamakya temple is located কোন পাহাৰৰ শিখৰত কামাখ্যা মন্দিৰ অৱস্থিত নীলাচল চিত্ৰাচল সন্ধ্যাচল আৰু যোগিনী পাহাৰ নীলাচল পাহাৰৰ ওপৰত আমাৰ কামাখ্যা মন্দিৰ অৱস্থিত ঠিক আছে নেক্সট কোৱেশ্চন চোৱা 3 নম্বৰ কোৱেশ্চন in which year the capital of Assam shifted from Shillong ঠিক আছে shifted from Shillong to Dispur যে কোন বছৰত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল 1950 চনত 1955 চনত 1971 চনত আৰু 1973 চনত তো অপচন নম্বৰ ডি শুদ্ধ ঠিক আছে নেক্সট কোৱেশ্চন 4 নম্বৰ কোৱেশ্চন The Assam Sahitya Sabha first founded in the year যে কোন বছৰত অসম সাহিত্য সভা প্ৰতিষ্ঠা কৰা হৈছিল কোন বছৰত তোমাৰ অপচন নম্বৰ সি 1917 চনত ঠিক আছে তেতিয়া তোমাৰ প্ৰেসিডেন্ট কোন আছিল পদ্মনাথ গোহাঁই বৰুৱা নেক্সট 5 নম্বৰ কোৱেশ্চন The first conference of Assam Sahitya Sabha was held at যে অসমৰ সাহিত্য সভাৰ প্ৰথমখন সন্মিলন ক'ত অনুষ্ঠিত হৈছিল শিৱসাগৰত ঠিক আছে 5 নম্বৰ কোৱেশ্চন 6 নম্বৰ কোৱেশ্চন চোৱা Who was the first president of Assam সাহিত্য সভা যে কোন আছিল অসমৰ সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল পদ্মনাথ গোহাঁই বৰুৱা নেক্সট তোমাৰ 7 নম্বৰ কোৱেশ্চনত কি কৈছে the total number of national park in Assam যে অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান 7খন ঠিক আছে নেক্সট 8 নম্বৰ কোৱেশ্চন total number of bridges over the river ব্ৰহ্মপুত্ৰ ঠিক আছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মুঠ কেইখন দলং আছে 6খন দলং আছে নেক্সট কোৱেশ্চন 9 নম্বৰ কোৱেশ্চন The Naranaran Hetu connect the Pancharatna town with which city ঠিক আছে নৰনাৰায়ণ হেতুখনে পঞ্চৰত্ন চহৰখনক কোনখন চহৰৰ সৈতে সংযোগ কৰিছে তোমাৰ যোগীৰগোপা ঠিক আছে নেক্সট কোৱেশ্চন চোৱা 10 নম্বৰ কোৱেশ্চন চোৱা Who was the first chief minister of Assam যে কোন আছিল অসমৰ প্ৰধান মুখ্যমন্ত্ৰী কোন আছিল গোপীনাথ বৰদলৈ ঠিক আছে গোপীনাথ বৰদলৈৰ মৃত্যু হৈছিল 5 আগষ্ট ঠিক আছে 5 আগষ্ট 1950 তেতিয়া মৰণোত্তৰ বাবে কোন আছিল প্ৰধান মুখ্যমন্ত্ৰী কোন আছিল তেতিয়া মৰণোত্তৰ বাবে কোন আছিল বিষ্ণুৰাম মেধি ঠিক আছে বিষ্ণুৰাম মেধি নেক্সট কোৱেশ্চন চোৱা 11 নম্বৰ কোৱেশ্চন যে শ্ৰীমন্ত শংকৰদেৱ was born in the year যে শ্ৰীমন্ত শংকৰদেৱৰ জন্ম ক'ত হৈছিল বোলে কিমান চনত হৈছিল 1449 আৰু মৃত্যু হৈছিল তোমাৰ 1568 নেক্সট 12 নম্বৰ কোৱেশ্চন the first Assam film ঠিক আছে the first Assamese film জয়মতী was released in the year যে প্ৰথম অসমীয়া ছবি জয়মতী কিমান চনত প্ৰকাশ পাইছিল মুক্তি হৈছিল কিমান চনত পাইছিল 1935 নেক্সট কোৱেশ্চন চোৱা 13 নম্বৰ কোৱেশ্চন The Obirasi Sports Day is celebrated অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয় যে অভিৰুচি ক্ৰীড়া দিৱস কেতিয়া উদযাপন কৰা হয়
3 সেপ্টেম্বৰ তাৰিখে নেক্সট কুৱেশ্যন 14 নম্বৰ কুৱেশ্যন ভোগেশ্বৰ বৰুৱা উইনছ এ মেডেল ঠিক আছে ভোগেশ্বৰ বৰুৱাই কিমান ঠিক আছে কিমান চনত কি পাইছিল এছিয়া গেমছৰ সোণৰ পদক পাইছিল সোণৰ পদক নহয় মেডেল পাইছিল ঠিক আছে পদক পাইছিল মেডেল পাইছিল ভোগেশ্বৰ বৰুৱাই প্ৰথম কিমান চনত পাইছিল 1966 চনত নেক্সট কুৱেশ্যন 15 নম্বৰ কুৱেশ্যন হু ৱাজ দ্য লাষ্ট কিং অফ আহোম কিংডম ইন আছাম যে অসমৰ শেষ ৰজাৰ নাম কি আছিল অসমৰ আহোম ৰাজ্যৰ শেষ ৰজাৰ নাম কি আছিল তোমাৰ পূৰ্ণানন্দ সিংহ আৰু তোমালোকে কোৱা ফাৰ্ষ্ট কোন আছিল ফাৰ্ষ্ট লাষ্ট তোমাৰ পূৰ্ণানন্দ সিংহ ফাৰ্ষ্ট কোন আছিল ফাৰ্ষ্ট FIRST ফাৰ্ষ্ট প্ৰথম কোন আছিল প্ৰথম শেষৰজন পূৰ্ণানন্দ সিংহ প্ৰথম কোন আছিল কমেণ্ট কৰি জনাব ঠিক আছে নেক্সট কুৱেশ্যন 16 নম্বৰ কুৱেশ্যন দ্য ট্ৰিটি অফ ইয়াণ্ডাবু ৱাজ চাইন ইন দ্য ইয়াৰ যে ভাৰতত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত কিমান চনত হৈছিল 1826 চনত এবাৰ 17 নম্বৰ কুৱেশ্যন চোৱা 18 নম্বৰ কুৱেশ্যন উইচ ওৱান ইজ দ্য ফাৰ্ষ্ট এছামিজ নভেল যে কোন প্ৰথম অসমীয়া উপন্যাসে তোমাৰ কি পাইছিল নোবেল বঁটা পাইছিল ঠিক আছে অসমীয়া উপন্যাসত নোবেল বঁটা পাইছিল ভানুমতী ঠিক আছে ভানুমতীয়ে প্ৰথম অসমীয়া উপন্যাসত নোবেল পাইছিল ঠিক আছে নেক্সট চোৱা 18 নম্বৰ কুৱেশ্যন দ্য ষ্টেট এন্থেম অ মোৰ আপোনাৰ দেশ ৱাজ ফাৰ্ষ্ট পাব্লিছড ইন দ্য মেগাজিন নেম ঠিক আছে অ মোৰ আপোনাৰ দেশ গীতখন ৰাজ্যিক গীতখন কিহত প্ৰকাশ পাইছিল তোমাৰ বাহিত কিমান চনত পাইছিল 1900 কিমান 1900 কিমান চনত পাইছিল কমেণ্ট কৰি জনাব ঠিক আছে 1900 কিমান চনত পাইছিল আৰু কোনখন সন্মিলনত পাইছিল আৰু ক'ত পাইছিল ঠিক আছে ক'ত পাইছিল বাৰু মই কৈ দি আছোঁ তেজপুৰত পাইছিল তেজপুৰত কিমান চনত আৰু কোনটো সন্মিলনত কমেণ্ট কৰি জনাব ঠিক আছে চনটো কমেণ্ট কৰি যাব 1900 কিমানত আছিল ঠিক আছে মই কৈ দিওঁ তোমাৰ 5ৰ পৰা 10ৰ ভিতৰত মানে 1905ৰ পৰা 10ৰ ভিতৰত তোমালোকে জনাব ঠিক আছে কমেণ্ট কৰি নেক্সট হ'ল তোমাৰ 19 নম্বৰ দ্য ফাৰ্ষ্ট এছামিজ মেগাজিন অৰুণোদয় ৱাজ পাব্লিছড ইন দ্য ইয়াৰ যে প্ৰথম অসমীয়া আলোচনী ঠিক আছে প্ৰথম অসমীয়া আলোচনী এইখিনিতে লিখাতে ভুল হৈছে সৰি প্ৰথম অসমীয়া আলোচনী ঠিক আছে প্ৰথম অসমীয়া আলোচনী কিমান চনত প্ৰকাশ পাইছিল 1846 চনত নেক্সট কুৱেশ্যন চোৱা 20 নম্বৰ কুৱেশ্যন দ্য ফাৰ্ষ্ট এছামিজ টু কম্পাইল এ ডিক্সনাৰী নেম হেমকোষ যে হেমকোষ নামেৰে অভিৰুচি সংকলন কৰা প্ৰথম অসমীয়া কোন ঠিক আছে প্ৰথম অসমীয়া কোন হেমচন্দ্ৰ গোস্বামী নেক্সট কুৱেশ্যন 21 নম্বৰ কুৱেশ্যন হু ইজ দ্য ফাৰ্ষ্ট এছামিজ টু ৰিচিভ জ্ঞানপীঠ এৱাৰ্ড যে গৈছিল অসমৰ প্ৰথম জ্ঞানপীঠ অসমীয়া বঁটা পোৱা অসমীয়া কোন আছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য কোনখন উপন্যাসৰ কাৰণে হৈছিল ঠিক আছে জ্ঞানপীঠ বঁটা পাইছিল কোনখন উপন্যাসৰ বাবে উপন্যাসৰ বাবে পাইছিল কমেণ্টত জনাওক কমেণ্টত ঠিক আছে কোনখন তোমাৰ উপন্যাসৰ কাৰণে জ্ঞানপীঠ বঁটা পাইছিল নেক্সট 22 নম্বৰ কুৱেশ্যন টোটেল নাম্বাৰ অফ ডিষ্ট্ৰিক্ট ইন আছাম যে অসমত মুঠ কেইখন জিলা আছে 31খন বৰ্তমান 35খন বুলি কৈ আছে কিন্তু কনফাৰ্ম হোৱা নাই ঠিক আছে কনফাৰ্ম আগতে 35 আছিল বাৰু
কমাই কেনাৰ পিছত আৰু 31 কৰি দিছে, কিন্তু এতিয়া আৰু 35 হ'ব বুলি কৈ আছে। চ' এইটো কুৱেশ্যন তোমালোকে ভালদৰে মানে এক্সাম দিব যোৱাৰ আগতে চাবা, ঠিক আছে। নেক্সট কুৱেশ্যন চোৱা, তোমাৰ 23 নম্বৰ কুৱেশ্যন। হিউৱেন চাং ভিজিটেড আছাম ডিউৰিং দ্য ৰিজন অফ কাৰ ৰাজত্বকালত হিউৱেন চাং অসম ভ্ৰমণ কৰিছিল? কাৰ ৰাজত্বকালত হিউৱেন চাং অসম ভ্ৰমণ কৰিছিল? এইটো সকলোৱে জানা, ঠিক আছে। এইটো হ'ব তোমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত। নেক্সট কুৱেশ্যন 24 নম্বৰ। ইন উইচ ইয়াৰ চুকাফা এষ্টাব্লিছড আহোম কিংডম ইন চৰাইদেউ? কোন বছৰত, ঠিক আছে, আহোমৰ ৰাজধানী চৰাইদেউত প্ৰতিষ্ঠা কৰিছিল? কিমান চনত কৰিছিল? তোমাৰ 1253ত। নেক্সট, এইটো হ'ল আজিৰ লাষ্ট কুৱেশ্যন, ঠিক আছে। দ্য ৱাৰ অফ শৰাইঘাট ৱাজ ফাইট বিটুইন আহোম এণ্ড মোগল ইন দ্য ইয়াৰ? শৰাইঘাটৰ যুদ্ধ কোন বছৰত অসম আৰু মোগলৰ মাজত হৈছিল? এইটো তোমালোকৰ 1671, ঠিক আছে, 1671ত। তেতিয়া তোমাৰ সেনাপতি কোন আছিল? লাচিত বৰফুকন, ঠিক আছে। আৰু তোমালোকে জানা যে লাচিত বৰফুকনৰ মোমায়েকৰ নাম ঠিক আছে। লাচিতৰ মোমায়েকৰ নাম তোমাৰ লাচিতৰ পিতাৰ নাম, ঠিক আছে, ফাদাৰৰ নাম আৰু ইয়াৰ তোমাৰ মোমায়েকৰ নাম ছেম, ঠিক আছে। আৰু লাচিত বৰফুকনৰ যে তৰোৱালটো আছিল, ঠিক আছে, তৰোৱালটোৰ নাম কি আছিল? তৰোৱালটোৰ নাম আছিল তোমাৰ হেংডাং, ঠিক আছে। লাচিত বৰফুকনৰ তৰোৱালটোৰ নাম আছিল হেংডাং, আৰু লাচিত বৰফুকনৰ মোমায়েৰ নাম আৰু ফাদাৰৰ নাম একে। তোমালোকৰ ফাদাৰৰ নাম যিটো আছে তোমাৰ বৰফুকন, এইটো কি? মোমাই তামুলী বৰফুকন, এইটো তোমাৰ টাইটেলহে, ঠিক আছে। মামাৰ নাম আৰু তোমাৰ দেউতাকৰ নাম ছেম। তুমি য'তে চাৰ্চ কৰা বধ বুলি পাবা, ঠিক আছে, বধ। তো যদি কুৱেশ্যন আহে যে তোমাৰ মোমায়েকৰ নাম কি লাচিত বৰফুকনৰ, মোমাই তামুলী ফুকন যদি আছে অপশ্যনত, তুমি সেইটোৱে দি থৈ আহিবা, ঠিক আছে, সেইটোৱে শুদ্ধ। আজি এইখিনিয়ে। যদি ক্লাছটো ভাল লাগি থাকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু লাইক কমেণ্ট কৰিব নাপাহৰিব। থেংক ইউ।